সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ত আনমোল এপ্লিকেশ্যনৰ বিষয়ে আমি ডিছকাছ কৰিম। আনমোল এপ্লিকেশ্যন ডাউনলোড কৰি লগইন কৰাৰ পিছত এলিজিবল কাপল, প্ৰেগনেণ্ট ওমেন আৰু চাইল্ড এণ্ট্ৰি আৰু চাইল্ড ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰোঁ তাৰ বিষয়ে ডিছকাছ কৰিম। আনমোল হৈছে ANM অনলাইন। ANM অনলাইন ডেট মিনছ যেতিয়া আমি ANMবিলাকে যেতিয়া VCNDত ইমিউনাইজেশ্যন কৰাৰ পিছত যিখিনি ডাটা ৰেজিষ্ট্ৰেশ্যন হয় বা ইমিউনাইজড হয় সেই ডাটাখিনি ৰিয়েল টাইম বেচিছত কেনেকৈ আপলোড এণ্ড আপডেট কৰে সেই বিষয়ে আমি লাইভ দেখুৱাম। আনমোলত কেইটামান কি ফিচাৰ্ছ আছে সেই ফিচাৰ্ছকেইটা মই কৈ দিছোঁ। ইম্পৰ্টেণ্ট ফিচাৰ্ছ প্ৰথম আছে ডিউ লিষ্ট, ৰেজিষ্টাৰ, কাউন্সেলিং এণ্ড এডুকেশ্যন, ডেছবৰ্ড, ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাৰ্ভিচ ডেলিভাৰী। ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো গম পাইছে, ছাৰ্ভিচ ডেলিভাৰী যিখিনি আমি ছাৰ্ভিচ প্ৰভাইড কৰিছোঁ প্ৰেগনেণ্ট ওমেন এণ্ড ইনফেণ্টক সেইখিনি আমি আপডেট কৰিম। আজি আমি সেইখিনি চাম। মেইনলি এলিজিবল কাপল ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তাক ট্ৰেক কৰি পেলাই আমি প্ৰেগনেণ্ট ওমেন কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ সেইটো চাম। তো ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, তো আপোনালোকে চাই থাকিব। তো প্ৰথমতে আমি আনমোল ডাউনলোড কৰিব লাগিব প্লে' ষ্ট'ৰৰ পৰা। তো প্লে' ষ্ট'ৰত যাওঁ। প্লে' ষ্ট'ৰ গৈ পেলাই ইয়াতে চাৰ্চত গৈ আনমোল টাইপ কৰিব। আনমোল আনমোল মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ বুলি লিখা থাকিব। ইয়াতে মোৰ অলৰেডি ডাউনলোড হৈ আছে কাৰণে অ'পেন দেখুৱাই আছে, তো আপোনালোকে ডাউনলোড কৰি অ'পেন কৰি ল'ব। মই অ'পেন কৰি লৈছোঁ। তো ইয়াতে ছিকিউৰিটি এলাৰ্টৰ কাৰণে অপশ্যন আহিছে, য়েছ বুলি দিব, এলাউ কৰি দিব। নেক্সট আহিছে টুডে ডেট, আজিৰ ডেটটো যদি কাৰেক্ট আছে কাৰেক্ট বুলি দিব। নেক্সট তলত চাব তিনিটা অপশ্যন আহিছে, চিলেক্ট লেংগুৱেজ, ANM লগইন, এডমিন লগইন। তো চিলেক্ট লেংগুৱেজটো ডিফল্টত থাকিব ইংলিছ লেংগুৱেজ, সেইটো থাকিব দিব, চেঞ্জ কৰিব নালাগে। নেক্সট ANM লগইনত যাব। তো প্ৰথম আহিব ষ্টেট চিলেক্ট কৰিব আহিব, তো ষ্টেট আসাম চিলেক্ট কৰি দিব। আসাম। তাৰপিছত এণ্টাৰ ANM ID। RCS পৰ্টেলত প্ৰতিজনী ANMৰ এগেইনষ্টত এটা ID থাকে, সেই আইডিটো ভৰাই দিব। টাইম লাগিব, এটা আউট অফ 38ৰ পৰা 15-18 ডাউনলোড হৈ আছে। চব ধুনীয়াকৈ বস্তুবিলাক দিয়া আছে, জাষ্ট আপোনালোকে মই দিয়া ভিডিঅ'বিলাক চাব ভালদৰে। যদি কিবা খোকোজা থাকে বা বুজি নাপায় তেতিয়া কমেণ্ট কৰি জনাব। যদি আৰু অইন কিবা বিষয়ত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ হৈ গৈছে ডাউনলোড প্ৰায় 36। পাছৱৰ্ডটো হ'ব RCS পৰ্টেলত ANMৰ এগেইনষ্টত যিটো মোবাইল নম্বৰ আছে সেই নাম্বাৰটো হ'ব। মই মোবাইল নম্বৰটো দি দিম
এণ্টাৰ নিউ পাছৱৰ্ড মনত থাকাকৈ নতুন পাছৱৰ্ড এটা দি দিব এইটো পাছৱৰ্ড পিছত লাগিব পাছত সেম পাছৱৰ্ড দুবাৰ এন্ট্ৰি কৰিব তাৰপিছত সাবমিট মাৰিব সাবমিট মাৰাৰ লগে লগে এগেইন আহিছে টুডেজ ডেট কাৰেক্ট এগেইন ANMOL লগইনত যাব তো ইয়াতে নতুন পাছৱৰ্ড যেটো দিছিলে হেতু এন্টাৰ কৰিব লগইন তো এটো হৈছে আমাৰ আনমোলৰ ড্যাশবোৰ্ড তো ওপৰত ANMOL নামৰ সৈতে আইডি আহি আছে তো লেফট হ্যান্ড সাইডত তিনটা বাৰ আছে তিনটা লাইন আছে লাইনত ক্লিক কৰিলে হোম লোকেশন ভিলেজ প্ৰফাইল ডাটা এন্ট্ৰি RCS ৰেজিষ্টাৰ কাউন্সেলিং অৰ প্ল্যান VHND আছে সব বস্তুবিলাক ধুনিয়াকৈ আছে তো গোটেইখিনি মই আজি নকও ইয়াৰ বিষয়ে ডিটেইলছ বেলেগ এটা ভিডিঅ'ত শেয়াৰ কৰিম তো আজি আমি চাওঁ এলিজিবল কাপল প্ৰেগনেন্ট ওমেন আৰু চাইল্ড এলিজিবল কাপল ৰেজিষ্ট্ৰেচন কৰি কেনেকৈ প্ৰেগনেন্ট ওমেন ৰেজিষ্ট্ৰেচন কৰিব পাৰি হেতু আমি চাওঁ তো আমি এইখিনিতে ডাটা এন্ট্ৰিত গুচি যাম তেতিয়া ভালদৰে বস্তুবিলাক বুজি পাব ইয়াতে তিনটা পাৰ্ট আছে এলিজিবল কাপল প্ৰেগনেন্ট ওমেন চাইল্ড তো আমি প্ৰথমতে ক'ত যাম এলিজিবল কাপল ৰেজিষ্ট্ৰেচন কাৰণে ডাটা এন্ট্ৰিত এটা আছে ডাটা এন্ট্রি তো ডাটা এন্ট্রি যাম এটা চাক ধুনিয়াকৈ আছে তিনটা পাৰ্ট এলিজিবল কাপল প্ৰেগনেন্ট ওমেন চাইল্ড কেয়াৰ তো প্ৰথমে এলিজিবল কাপল ৰেজিষ্ট্ৰেচন কৰিম তো এলিজিবল কাপলত টোটাল ৰেজিষ্টাৰ্ড ইচি 1257 অলৰেডি ৰেকৰ্ডছ আছে ৰেজিষ্টাৰ্ড in current financial year 154 এটা চাৰিটা অপচন আছে ইয়াতে এলিজিবল কাপল ৰেজিষ্ট্ৰেচন এলিজিবল কাপল ট্ৰেকিং ৰেজিষ্ট্ৰেচন ডিলিটেড তো প্ৰথম কি কৰিম প্ৰথমটোত যাম কাপল ৰেজিষ্ট্ৰেচন আগতে চাই লওক ইয়াতে 23 ৰেকৰ্ড আছে যেতিয়া আমি এটা ৰেজিষ্ট্ৰেচন কৰিম 24 হৈ যাব এলিজিবল কাপল ৰেজিষ্ট্ৰেচন ইয়াৰে ভিতৰত প্ৰথম আমি চাম লোকেশনটো সাব সেন্টার সিলেক্ট হৈ আছে ভিলেজ আমি সিলেক্ট কৰি লম আসামে সিলেক্ট কৰি লম তো নেক্সট ডেট অফ ৰেজিষ্ট্ৰেচন এলিজিবল কাপলৰ ডেট অফ ৰেজিষ্ট্ৰেচনটো RCS ID auto generate hobo next type of serial number EC registration name of woman current is মানুহজনীৰ বৰ্তমান বয়স 22 age at marriage বিয়া হোৱা বয়স 20 bank account details মানুহজনী যদি bank account details আছে তেতিয়া fill up কৰি দিব যদি নাই ন দিব কন্টিনিউ কৰিব হাজবেণ্ডৰ ডিটেইলছ হাজবেণ্ডৰ নেম নেক্সট কারেন্ট এজ মানুহজনৰ বৰ্তমান বয়স এজ এট মেৰেজটো অটোমেটিক আহি যায় বা লিখিও দিব পাৰে তাৰপিছত আহিছে বেংক একাউণ্ট ডিটেইলছ মানুহজনৰ বেংক একাউণ্ট ডিটেইলছ যদি আছে ফিল আপ কৰি দিব যদি নাই ন দিব তো এড্ৰেছ
নেক্সট মোবাইল নাম্বাৰ এতিয়া মোবাইল নাম্বাৰ যেটা আমি এন্ট্ৰি কৰিম হেতু মোবাইল নাম্বাৰ মানুহজনী নে হাজবেণ্ডৰ না নেইবাৰ নে ৰিলেটিভছ তাতে ৰিলেটিভছ বুলি আছে নেক্সট আহিছে ৰিলিজন কাষ্ট APL BPL টোটাল নাম্বাৰ চিলড্ৰেন বৰ্ন মানুহজনীৰ প্ৰিভিয়াছ বাচ্চা আছে নেকি যদি আছে মেল ফিমেল দি দিব যদি নাই নালাগে ইজ দ্য ইচি ইনফাৰ্টাইল নো দিব সেভ কৰিব সেশনে সেভ কৰাৰ লগে লগে 24 ৰেকৰ্ড চাই গৈছে আগতে মই কৈছিলোঁ 23 আছিলে তে এতিয়া আমি কি কৰিম এলিজিবল কাপল ৰেজিষ্ট্ৰেশ্যন হ'ল এলিজিবল কাপল ট্ৰেকিং কৰিম মানুহজনী ট্ৰেক কৰিম মানুহজনী প্ৰেগনেণ্ট হৈছে নে নাই যদি হৈছে তাই ইয়াৰ পৰা প্ৰেগনেণ্ট ওমেনলৈ গুচি যাব তেতিয়া আকৌ 23 আহি যাব ৰেকৰ্ড তে তাৰ আগতে আমি চাই লওঁ প্ৰেগনেণ্ট ওমেনৰ ৰেকৰ্ড কিমান আছে তাতে আছে 24 ইয়াতে আছে প্ৰেগনেণ্ট ওমেন ANC ডিটেইলছত আছে 48 ৰেকৰ্ডছ আছে তেনে মনত থাকিব 48 আছে আমি এলিজিবল কাপলত গৈ ট্ৰেকিং কৰিম 24 আছে তাতে আছে 48 এলিজিবল কাপল ট্ৰেকিং প্ৰথম নামটো আছে অনিমা চাই তাতে ক্লিক কৰিব ডেট অফ ভিজিট এই ভিজিট ডেটটো হৈছে মানুহজনী যেতিয়া সাব চেণ্টাৰলৈ আহি ৰেজিষ্ট্ৰেশ্যন কৰিব বা ANM গৰাকী যেতিয়া মানুহজনীৰ ঘৰত বা হোম ভিজিটত যায় তেতিয়া মানুহজনী যেতিয়া টেষ্ট কৰিব প্ৰেগনেন্সি টেষ্ট কৰিব সেই ডেটটো ফাইনেন্সিয়েল ইয়াৰ অটোমেটিক লৈছে ইজ প্ৰেগনেন্ট ওমেন মানুহজনী প্ৰেগনেন্ট হয় নে নহয় yes is pregnancy test done yes pregnancy test result positive continue কৰিব next again is a date of registration সেই মানুহজনীক RCS ৰেজিষ্টাৰত ৰেজিষ্ট্ৰেশ্যন কৰা ডেটটো 19 RCS ID অটোমেটিক্যালি আহিব SR number pregnant women in RCS register serial number কিমান বাকি ডিটেইলছ খিনি আছে অলৰেডি JSY beneficiary yes QR code scanner নালাগে কন্টিনিউ কৰক LMP date 29/7 within first trimester or 12 weeks pregnancy yes weeks of pregnancy at the time of registration 11 weeks ADD date 5 May এই ডেটাখিনি ৰেজিষ্টাৰত মিলাই চাব যদি মিলি আছে তো ভাল কথা নহলে লগে লগে কাৰেকশ্যন কৰি ল'ব আপডেট কৰি ল'ব পাষ্ট হিষ্ট্ৰী ইলনেছ যদি পাষ্ট কিবা আছে এছ দিব নহলে নো ব্লাড গ্ৰুপ টেষ্ট যদি কৰিছে yes or no is the first pregnancy মানুহজনী প্ৰথম প্ৰেগনেন্ট হয় নে নহয় yes যদি নহয় নো নেক্সট আহিলে এক্সপেক্টেড ফেচিলিটি অফ ডেলিভাৰী মানুহজনী ক'ত গৈ ডেলিভাৰী কৰিব প্ৰাইমেৰী হেল্থ চেণ্টাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ লোকেশ্যনটো দিব তাৰপিছত VDRL টেষ্ট যদি কৰিছে yes HIV স্ক্ৰিনিং তাৰ ৱেইটটো কিমান আছিলে মানুহজনীৰ 45 তো ৱেইটটো দিব 154 হাইট সেন্টিমিটাৰ
চেক BMI যদি চেক কৰিছে তেতিয়া দিব এইখিনি নেক্সট আহিলে পিকচাৰ অফ প্ৰেগনেণ্ট ওমেন টেক এ ফটো যদি মানুহজনী ওচৰত আছে তে ইয়াতে ক্লিক কৰি পেলাই মানুহজনে ফটোটো দি দিব পাৰিব নেক্সট আহিছে কণ্টিনিউ এতিয়া আহিলে ফেচিলিটি অৰ প্লেচ অফ ANC ডান এতিয়া ফাৰ্ষ্ট ANC ৰেকৰ্ড কৰি আহিব ফাৰ্ষ্ট ANC ক'ত কৰিছিলে প্লেচটো যদি ভিলেজ কৰিছে ভিলেজত নহ'লে যদি সাব চেণ্টাৰ কৰিছে সাব চেণ্টাৰ দিব লোকেশ্যনটো দি দিব ভিজিট ডেট 1910 আছে তো ফাইনেন্সিয়েল ইয়াৰ আহিছে উইকছ অফ প্ৰেগনেঞ্চি 11 ANC পিৰিয়ড 1 এবৰ্চন ইফ এনি যদি মানুহজনী এবৰ্চন হৈ গৈছে এজ দিব নহ'লে ন ৱেইট 45 এটা আছে প্লাছ এণ্ড মাইনাছ চাইনবিলাক আছে প্লাছ মাইনাছ আপুনি কমাব পাৰিব ভৰাব পাৰিব বা লিখি দিব পাৰিব ডাইৰেক্টলি BP 100/70 নেক্সট আছে HB 9 গ্ৰাম ইউৰিন টেষ্ট যদি হৈছে চৰণ ডেট অফ TT or TD ফাৰ্ষ্ট 19ত কৰাইছে ছেকেণ্ডটো দিয়া নাই এতিয়াও নাম্বাৰ অফ ফলিক এচিড টেবলেট প্লাছ কৰিলে 10 প্লাছ হ'ব দি দিব এনি হাই ৰিক্স মানে যদি হাই ৰিক্স চিমটমত আছে তেতিয়াহ'লে য়েছ দিব কোনটোত আছে যদি BP হাই আছে হাইত দিব যদি সিভিয়াৰ এনিমিয়াত আছে সিভিয়াৰ এনিমিয়া দিব যদি এটাতো নাই তেতিয়া এনি আদাৰ দিব তো অ'কে কৰিব অ'কে কৰাৰ পিছত ইয়াতে লিখিবলৈ অপশ্যন আহিব এনি আদাৰ দিছে হাই ৰিক্স কিহত আছে যদি হাইটত আছে বা ৱেইটত আছে লিখি দিব ৱেইট বুলি তে মানে তো মই এণ্ট্ৰি কৰাজনী হাই ৰিক্সত নাই গতিকে ন দিছোঁ নেক্সট আহিছে ডেট ন বুলি দিব ছেভ তো ছেভ কৰাৰ লগে লগে মই এণ্ট্ৰি হৈ গ'ল তেতিয়া বেক কৰি চাওক এতিয়া চাওক এলিজিবল কাপল 24 হৈ গৈছিলে এতিয়া আকৌ 23 হৈ গৈছে তাৰমানে এলিজিবল ট্ৰেকিং কৰিলে আমি প্ৰেগনেণ্ট ওমেন এজ দিলোঁ ডিটেইলছখিনি ভৰালোঁ মানুহজনী ক'লৈ গুচি গ'ল প্ৰেগনেণ্ট ওমেনলৈ গুচি গ'ল এতিয়া তাই এলিজিবলত থকা নাই সেইকাৰণে 23 হৈ গৈছে তেতিয়া আমি বেক কৰিম এতিয়া ক'লৈ যাম প্ৰেগনেণ্ট ওমেন 48 ৰেকৰ্ড আছিলে এতিয়া চাওক ANC ডিটেইলছত 49 হৈ গৈছে তাৰমানে প্ৰেগনেণ্ট এই এলিজিবল কাপলৰ পৰা প্ৰেগনেণ্ট ওমেনলৈ গুচি আহিছে তেতিয়া মই আকৌ কৈছোঁ আকৌ ক'ত যাম এতিয়া প্ৰেগনেণ্ট ওমেনত যাম প্ৰেগনেণ্ট ওমেন ৰেজিষ্ট্ৰেশ্যন 0 হৈ আছে ANC ডিটেইলছ 48 আছে 49 হৈ গ'ল তেতিয়া আমি চাম তাতে ANC ডিটেইলছ প্ৰথম ৰেকৰ্ডটি আছে অনিমা ছয়মুণ্ডা এজনীকে এণ্ট্ৰি কৰিছিলোঁ তেতিয়া ৰাইট হেণ্ড ছাইডত 1 লিখা আছে 1 ভিজিট তাৰমানে ফাৰ্ষ্ট ভিজিট এইজনী ফাৰ্ষ্ট ANC চেকআপ হৈ গৈছে ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ লগে লগে তাইৰ ডিটেইলছখিনি আহি গৈছে RCS ID ইউৱেটেড বুলি আছে অকণ পিছত আহি যাব অকণ টাইম লয় এতিয়া তলত যাব তলত গৈ চাওক ভিজিট নাম্বাৰ 1 ANC পিৰিয়ড 1 ডেট অফ ভিজিট ডিটেইলছখিনি আছে এতিয়া মানুহজনী যদি ছেকেণ্ড টাইম ANC ৰেজিষ্ট্ৰেশ্যন কৰিব আহে ANC চেকআপত আহে তেতিয়া আমি কি কৰিম জাষ্ট এই গোটেইখিনি ফিল আপ কৰি দিম ভিলেজ দি পেলাই য'ত ANC চেকআপ কৰিছে লোকেশ্যনটো দি পেলাই ডেটটো দি পেলাই বাকী যিখিনি ডিটেইলছ আছে ভৰাই দিম তেতিয়া তলত চাব 2 নম্বৰত আহি যাব
ANC পিৰিয়ড সেকেন্ড ভিজিট ডেট আহি যাব তো মই বেক কৰিছোঁ তেতিয়া যেতিয়া সেকেন্ড ভিজিট আহিব সেকেন্ড ভিজিট এন্ট্ৰি কৰি দিব তেতিয়া ইয়াতে ভিজিট নম্বৰ 2 দেখুৱাব ঠিক তেনেকৈ তলত চাওক সুমন লোহাৰ ভিজিট নম্বৰ 2 দুটা ভিজিট হৈ গৈছে তাৰপিছত ঠিক তেনেকৈ যদি আমি চাওঁ মেক্সিমাম 1 আছে ভিজিট এইখিনি আমি আপডেট কৰি থাকিব লাগিব এইখিনি আছে এক্টিভ হৈ আছে এই প্ৰেগনেন্ট ওমেন কেইজনী তো এইকেইজনী যেতিয়া সেকেন্ড থাৰ্ড ফৰ্থ ভিজিট আহে তো আমি এনেকৈ সেম প্ৰচিডিউৰত আপডেট কৰিব লাগিব তো এইখিনি হয় এই সেম প্ৰচিডিউৰ আমি কি কৰিব লাগিব নতুন প্ৰেগনেন্ট ওমেন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে প্ৰথম আমি এলিজিবল কাপলত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিম তাৰপিছত এলিজিবল কাপল ট্ৰেক কৰি প্ৰেগনেন্ট ওমেনত জাষ্ট খালি আমি আপডেট কৰি থাকিম তো যেতিয়া ডেলিভাৰী হ'ব ANC ফৰ্থ চেকআপ বা থাৰ্ড চেকআপ যিমানটা চেকআপ পায় চেকআপ পোৱাৰ পিছত আমি ডেলিভাৰী ডেট দি চাইল্ড ট্ৰেক কৰিম তো সেইখিনি মই বেলেগ এটা ভিডিঅ'ত আপোনালোকে দেখুৱাম মানুহজনী ফৰ্থ চেকআপ এন্ট্ৰি কৰাৰ পিছত ডেলিভাৰী হোৱাৰ পিছত বাচ্চা এটা কেনেকৈ ট্ৰেকিং কৰে এতিয়া ইয়াৰ আগতে আৰু এটা বস্তু মই ক'বলৈ পাহৰিছোঁ আপোনালোকে এইখিনি হোৱাৰ পিছত এইটো হৈছে ডেছবৰ্ডত আহি পেলাই চিনকনাইজ ষ্টেটাছ চাইছে চিনকনাইজ ষ্টেটাছত টোটেল ৰেকৰ্ড আপডেটেড ৰেকৰ্ড 5 আছে পেণ্ডিং 0 তো ইয়াতে যদি আপোনালোকৰ পেণ্ডিং হৈ থাকে ডাটা তো এইটো যেতিয়া আপোনালোকে আনমোল কৰে এই বস্তুটো সদায় মনত ৰাখিব আনমোল কৰাৰ সময়ত আপোনালোকে আপডেট কৰিব লাগিব ৰেকৰ্ডটো যদি পেণ্ডিং হৈ থাকে তেতিয়া আপডেট কৰিব লাগিব তো আপডেট ক'ত কৰিব এটা আপডেট লিখা আছে এটা আপডেট অপশ্যন ইয়াতে ক্লিক কৰি আপোনালোকে আপডেট কৰিব লাগিব তো আপডেটত ক্লিক কৰিলে এটা অপশ্যন আহিব তো চিনকনাইজ ষ্টেটাছ টোটেল ৰেকৰ্ড আপডেটেড পেণ্ডিং 0 হৈ আছে ইয়াতে গতিকে চিনকনাইজ নকৰিলে হ'ব যদি পেণ্ডিং হৈ থাকে তেতিয়া চিনকনাইজত ক্লিক কৰি দিব তলত এইটোত ক্লিক কৰিলে আপডেট হৈ যাব এইটো ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে যেতিয়া আনমোল কৰে এই বস্তুটো চাব আৰু চাই পেলাই চিনকনাইজ কৰি থাকিব নহ'লে আপডেট যদি পেণ্ডিং হৈ থাকে তেতিয়াহ'লে RCS পৰ্টেলত শ্ব' হৈ নাথাকিব আশা কৰোঁ বুজি পাইছে যদি ভাল লাগিছে তো ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব ধন্যবাদ